হাই বন্ধুসকল, সাবস্ক্ৰাইব কৰক মোৰ ৰাজু বৰদলৈ চেনেলটো আৰু দবাই দিয়ক এই ঘণ্টাটো। মজা লৈ থাকক মোৰ টেকনিকেল ভিডিঅ'ৰ লগত। হাই ফ্ৰেণ্ডছ, মই এটা ফেচবুকৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো হ'ল ফেচবুকত যিকোনো ল'ৰা বা ছোৱালীৰ মোবাইল নাম্বাৰ কেনেকৈ উলিয়ায়। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমে আমি প্লে ষ্ট'ৰটো ক্লিক কৰিম। এতিয়া আপুনি ফেচবুক এপটো ইনষ্টল কৰিব লাগিব। FACEBOOK বৰ্তমান মোৰ মোবাইলত ফেচবুক এপটো ইনষ্টল কৰা হৈ আছে। বাৰু ঠিক আছে, বলক এতিয়া ফেচবুকটো অপেন কৰি লওঁ। যেতিয়া অপেন কৰিম, আপুনি কি কৰিব লাগিব, নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ লগত লগইন কৰিব লাগিব। বৰ্তমান মই মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ লগত লগইন কৰি ৰাখিছোঁ। ফ্ৰেণ্ড, আপুনিও নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ লগত লগইন কৰি লওক। যদি নাই, আপুনি একাউণ্ট বনাই লওক। তাৰপিছত আপোনাৰ মোবাইলত এনেকৈ দেখা পোৱা যাব। আপোনাৰ মোবাইলত এনেকৈ দেখা পোৱা যাব। এনেকৈ দেখা পোৱা যাব। আপুনি আপোনাৰ যিকোনো ফ্ৰেণ্ডৰ মোবাইল নম্বৰ উলিয়াব পাৰিব। কিন্তু যিজন ফ্ৰেণ্ডৰ মোবাইল নাম্বাৰ উলিয়াম বুলি ভাবিছে, সেইজন ফ্ৰেণ্ডে আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট বা আপুনি ৰিকুৱেষ্ট কৰা হ'ব লাগিব। তেতিয়াহে আপুনি আপোনাৰ ফ্ৰেণ্ডৰ মোবাইল নাম্বাৰ উলিয়াব পাৰিব। যেনেকৈ মোৰ ফ্ৰেণ্ড হ'ল দীপাংকৰ, DIPANKAR, দীপাংকৰ। মই তেওঁৰ মোবাইল নাম্বাৰটো উলিয়াই দেখুৱাম। বলক তেওঁৰ প্ৰফাইল খুলি লওঁ। তাৰ প্ৰফাইল খোলাৰ পিছত দেখা পোৱা গৈছে যে এবাউট। এবাউটত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে দেখা পাব কণ্টেক্ট ইনফো আৰু এইটো তেওঁৰ ছাকচেছ মোবাইল নাম্বাৰ।